নমস্কাৰ। আজিৰ আধা ৰান্ধনি মই। আধা বুলি এইকাৰণে ক'লোঁ কাৰণ আধা আধি বস্তু বনাই হৈ গ'ল আৰু তাৰ পাছতে মাৰ এয়া হাতখন কাটিলে। আমাৰ যিহেতু আইতা ঢুকাইছিল সেইবাবে বইল খাই আছিলে। মইনো কি বইল খাই থাকিম আৰু সেইবাবে এয়া চব্জি বনাই লৈছোঁ। পূৰা লাগি গ'লোঁ কামত আৰু জানেনে বনাই 1টা বাজিলেগৈ। এয়া মোৰ বন্ধাকবি চব্জিও হ'বৰে হ'ল আৰু এয়া দেখিছেনে মজাকৈ এখন থালি সজাই লৈছোঁ। সন্ধিয়া সময়ত ভাবিলোঁ পিজ্জাকে অৰ্ডাৰ দিওঁ আৰু পিজ্জা অৰ্ডাৰ দি দিলোঁ। আহিছে আকৌ মিঠাৰ বক্সত। মই বোলো আচৰিত, ৰসগোল্লা আহিলে যে, আৰু খুলি চাই দেখিছোঁ এইটো এতিয়া কি মই বুজি পোৱা নাই দেই। পিছে যিয়েই নহওক আৰু এইটোকে খাই পেট ভৰাওঁ। পিছে আজিলৈ